নমস্কাৰ বন্ধুসকল, মই ৰাহুল। স্বাগতম জনাইছোঁ আপোনালোকক আপাৰ আছাম এম্বুলেন্স ছাৰ্ভিচৰ অন্য এটা ভিডিঅ'লৈ। হয়, আজি বৰ্তমান যাত্ৰাটো গৈ আছোঁ আমাৰ নিচেই ধেমাজি জিলাৰ কাষতে থকা অৰুণাচলৰ কাংগু বস্তিলৈ বুলি। তাকে এতিয়া ডিব্ৰুগড়ৰ পৰা ওলাইছোঁ। এয়া বৰ্তমান আহি চকিডিং চাৰিআলি পাইছোঁহি। আহি বৰ্তমান বন্ধুসকল খনিকৰ চাৰিআলি পাইছোঁহি। হয়, ইয়াৰ পৰা আমি ৰাইট চাইডে ঘূৰি বাইপাছ হৈ কিনে একেবাৰে ওলাই গুচি যাম আৰু বগীবিল হৈ কিনে। এয়াই হৈছে বগীবিললৈ যোৱা চুকাফা বন। চিধা গ'লে আপুনি শিৱসাগৰলৈ যাবগৈ পাৰিব। তাকে আগুৱাই গৈ আছোঁ। বৰ্তমান আহি বগীবিল দলং পালোহি। চাওকচোন বাৰু, বতৰটো অকণমান ডাৱৰীয়া টাইপ হৈ আছিলে, কেনেকুৱা লাগিছে। এয়া বৰ্তমান আহি ধেমাজি মৰিধল পাইছোঁহি। মৰিধলৰ পৰা আমি এতিয়া বৰ্তমান ইয়াৰ পৰা ৰাইট চাইডলৈ সোমাই দিওঁ। চাওকচোন বাৰু, বৰ্তমান বন্ধুসকল গাঁৱৰ মাজে মাজে তেওঁলোকৰ বস্তি লৈ বুলি আগুৱাই গৈ আছোঁ। তেওঁলোকে গাঁও বুলি নকয়, আচলতে তেওঁলোকে বস্তি বুলি কয়। সেইটো কাৰণে ক'লো আৰু গাঁৱৰ মাজে মাজে আগুৱাই গৈ আছোঁ বাৰু। চাওকচোন বাৰু, কিমান ধুনীয়া মনোমোহা দৃশ্য, সুন্দৰ পৰিৱেশ। তেওঁলোকৰ গাঁও বস্তিৰ ওচৰ আচলতে পাবলৈ হৈছে আৰু সেইবাবে অকণমান বোলো দেখাই দিওঁ ভিডিঅ'টো কৰি আপোনালোককো। আৰু আচলতে গাঁৱৰ পৰিৱেশটো এনেই কিবা এটা ভাল লাগে, নহয় জানো, কওকচোন বাৰু। তাকে এতিয়া বৰ্তমান গাঁও যিহেতু পাইছে, তেওঁলোকৰ বস্তি যিহেতু আহি পালোহি, সেইবাবে বস্তিৰ সকলো মানুহে গম পাবলৈ বাবে অলপ চাইলেণ্টটো বজাই দিব কৈছে। তাকে বজাই দিছোঁ বাৰু। আচলতে মানে তেওঁলোকৰ ঘৰ দুৱাৰবোৰ আচলতে বহুত হেৰেঙা, বহুত দূৰত দূৰত থাকেতো তেওঁলোকৰ মানুহবিলাক যিহেতু, সেইবাবে ধৰক সকলোৱে গম পাবলৈ। এতিয়া কিছুমান জেগা আমি নাগালেণ্ড ছাইডে গ'লে এনেকুৱা হৈ যায়, কিছুমান আপোনাৰ গুলি ফুটাই, বন্দুক ফুটাই কিনে গাঁও মানে বস্তিটোৰ সকলোকে মানে খবৰটো দিয়ে। এতিয়া এইফালে যিহেতু আহিছোঁ, এতিয়া তেওঁলোকে চাইলেণ্টটো বজাই দিব কৈছে। সেইবাবে চাইলেণ্টটো অলপ বজাই মেলি মানুহখিনি গম পাব, যিহেতু মানুহ গোট খায়ে আছে অলপ, তেতিয়াও অলপ বজাই দিব কৈছে বস্তি পালোহি কাৰণে। আহি পালোহি, তেওঁলোকৰ ঘৰ সোমাইছোঁ আৰু বৰ্তমান গাড়ীখন। চাওকচোন বাৰু, বাকীখিনি অকণমান মোৰ লগত থকা ভাইটিজনে দেখাবলৈ চেষ্টা কৰিছে আপোনালোকক।